বন্ধুসকল এনি ৱৰ্ল্ড চেনেলৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ লখিমপুৰৰ নাইনপুৰ নগৰত অৱস্থিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ। আমি আপোনালোকক কলাক্ষেত্ৰখনৰ পাৰ্কিঙৰ ব্যৱস্থা দেখুৱাইছোঁ। ইয়াতে টিকট ঘৰ আছে। টিকট ঘৰত টিকট কৰি আমি এতিয়া কলাক্ষেত্ৰখনত প্ৰৱেশ কৰিম। কলাক্ষেত্ৰখনত প্ৰৱেশৰ কাৰণে প্ৰাপ্তবয়স্কৰ টিকটৰ মূল্য 25 টকা আৰু শিশুসকলৰ টিকটৰ মূল্য 10 টকা। দৰ্শকসকল, এই কলাক্ষেত্ৰখন নিৰ্মাণ কৰা হৈছে মাধৱদেৱৰ শিষ্য বদলা পদ্মআতাই 1636 চনত নাইনপুৰ নগৰত স্থাপন কৰা সত্ৰখনৰ ভূমিতে। এই কলাক্ষেত্ৰখন নিৰ্মাণত মুঠ প্ৰায় 54 কোটি টকা খৰচ হৈছে আৰু কলাক্ষেত্ৰখন প্ৰায় 44 বিঘা মাটিত সম্প্ৰসাৰিত হৈ আছে। বন্ধুসকল, আপোনালোকক আমি মাধৱদেৱ কলাক্ষেত্ৰৰ দৃশ্য দেখুৱাই আছোঁ। এই কলাক্ষেত্ৰখনত এক শান্তিপূৰ্ণ নিৰিবিলি পৰিৱেশ বিৰাজ কৰি আছে আৰু কলাক্ষেত্ৰখন মুকলি কৰা দিনৰে পৰা অসমৰ ভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকলৰ ইয়ালৈ আগমন হৈ আহিছে। আপোনালোকে দেখিছে কলাক্ষেত্ৰখনৰ ভিতৰৰ কিছু দৃশ্যাংশ আৰু এই কলাক্ষেত্ৰখনত শিশুসকলৰ কাৰণে উদ্যানৰ ব্যৱস্থা কৰা হৈছে। শিশুসকলৰ আনন্দৰ কাৰণে প্ৰমোদৰ কাৰণে উদ্যানৰ ব্যৱস্থা কৰা হৈছে আৰু সেয়া আমি আপোনালোকক এয়া দেখুৱাইছোঁ। 12 বছৰ তলৰ শিশুসকলৰ কাৰণে উদ্যানৰ ব্যৱস্থা আছে। বন্ধুসকল, যান্ত্ৰিক সময়ৰ ব্যস্ততাৰ পৰা আপোনালোকে কিছু মনোৰঞ্জনৰ কাৰণে এই কলাক্ষেত্ৰখনলৈ আহিব পাৰে আৰু কলাক্ষেত্ৰখনত আপোনালোকে সময় অতিবাহিত কৰি এক শান্তিৰ যি পৰিৱেশ তাক আপোনালোকে উপভোগ কৰিব পাৰে। বন্ধুসকল, এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে আমাৰ চেনেল এনি ৱৰ্ল্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আমাৰ ভিডিঅ' কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আমি দেখুৱাই আছোঁ কলাক্ষেত্ৰখনৰ ভিতৰৰ কিছু দৃশ্যাংশ। বন্ধুসকল, এইখিনিতে এটা কথা যে কলাক্ষেত্ৰখনত সংগ্ৰহালয় আৰু পাণ্ডুলিপি ভৱন আছে। এই সংগ্ৰহালয় আৰু পাণ্ডুলিপি যি ভৱন আছে তাতে প্ৰৱেশৰ অনুমতি আছে যদিও ভিডিঅ'ৰ কোনো অনুমতি নাই। এয়া আমি দেখাইছোঁ এক সুন্দৰ দৃশ্য কলাক্ষেত্ৰখনত আছে। আপোনালোকে দেখি আছে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ ভিতৰৰ দৃশ্যাংশ। বন্ধুসকল, নাইনপুৰ নগৰত থকা আৰু খোৱাৰ সুব্যৱস্থা আছে, গতিকে দূৰণিবতীয়া পৰ্যটকসকলে আহি ইয়াতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। আপোনালোক শংকৰদেৱ কলাক্ষেত্ৰৰ পিছতে মাধৱদেৱ গুৰুজনাৰ পবিত্ৰ স্মৃতিত অসম চৰকাৰে এই কলাক্ষেত্ৰখন নিৰ্মাণ কৰিছে। ইয়াতে এক বৃহৎ প্ৰেক্ষাগৃহৰ ব্যৱস্থা আছে। আমি দেখাইছোঁ অতিথিশালা। কলাক্ষেত্ৰখনত অতিথিশালাৰ ব্যৱস্থা কৰা হৈছে। অতিথিশালাৰ ব্যৱস্থা আছে। আমি আপোনালোকক শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ বিভিন্ন দৃশ্যসমূহ দেখুৱাই আছোঁ। বন্ধুসকল, মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ যি অৱদান, সেই অৱদানৰ সোঁৱৰি এই কলাক্ষেত্ৰখন অসম চৰকাৰে নিৰ্মাণ কৰিছে। কলাক্ষেত্ৰখন নিৰ্মাণত অৱশ্যে যথেষ্ট সময় লাগিলে। লখিমপুৰ জিলাৰ এক অন্যতম পৰ্যটকৰ স্থলী এই কলাক্ষেত্ৰখন আমি দেখাইছোঁ। কলাক্ষেত্ৰখনৰ ভিতৰত অৱস্থিত নামঘৰ ভাগ, অসমীয়া সমাজ জীৱনৰ অন্যতম প্ৰাণকেন্দ্ৰ নামঘৰ ভাগক অতি সুন্দৰকৈ আটক ধুনীয়াকৈ কলাক্ষেত্ৰখনৰ ভিতৰত সজাই পৰা থকা হৈছে। বন্ধুসকল, এই সংগ্ৰহালয় ভিতৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাব নোৱাৰিম যিহেতু ভিতৰত ভিডিঅ'ৰ অনুমতি নাই। গতিকে বন্ধুসকল, যান্ত্ৰিক জীৱনৰ পৰা কিছু অৱসাদ দূৰ কৰিবৰ কাৰণে আপোনালোকে এই ক্ষেত্ৰখন চাবলৈ আহিব পাৰে। আমাৰ চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।